নমস্কাৰ সকলোকে আজি মই সহজতে বনাব পৰা আৰু খাবলৈ সোৱাদযুক্ত হোৱা এটি টকৰ ৰেচিপি লৈ আহিছোঁ। মই বনাম আজি মধু ফুলেঙৰ টক। আহক তেনেহ'লে টক বনাম। টক বনাবৰ কাৰণে মই এমুঠি মধু ফুলেং লৈছোঁ আৰু 4টা বিলাহী লৈছোঁ। বিলাহী নিদিয়াকৈও বনাব পাৰি। মধু ফুলেং প্ৰায় সকলোৱে চিনি পায়ে চাগে। এয়া মধু ফুলেং আমাৰ বাৰীৰে হয়। মধু ফুলেং এইখিনি মই ভালকৈ ধুই থৈছোঁ আৰু এতিয়া মই এইখিনি কাটি ল'ম। মিহিকৈ নাকাটিলেও হ'ব, যিহেতু ইয়াক সিজাব লাগিব, সিজালে গলি যাব, গতিকে এনেধৰণে কাটি ল'লেই হ'ব, বেছি মিহি কৰিব নালাগে। মই বিলাহীকেইটাও কাটি ল'ম সৰু সৰুকৈ। এইখিনি মোৰ কটা হৈ গৈছে। এতিয়া মই গেছটো জ্বলাই দিম। এটা কেৰাহী বহাই দিম। কেৰাহী গৰম হোৱাত ইয়াত মই তেল দি দিছোঁ। তেল গৰম হোৱাত ইয়াতে মই দিছোঁ 5 ফুৰণ আৰু দিছোঁ 2টা মই জলকীয়া দিছোঁ। জলকীয়া দুটাত জ্বলা আছে। এতিয়া ইয়াতে দি দিম বিলাহী আৰু অলপ নিমখ মই দিছোঁ, ক'লা নিমখ, আপোনালোকে অন্য নিমখো দিব পাৰিব। এইখিনি হালধি দিছোঁ। ক'লা নিমখ দিলে ইয়াৰ টেষ্টটো অলপ বেলেগ হয়, খাবলৈ ভাল লাগে। এইখিনি মই এতিয়া লৰাই লৈ 5 মিনিটৰ কাৰণে মই এইখিনি ঢাকি থওঁ। এইটো মই কমাই থৈছোঁ। 5 মিনিটৰ পিছত মোৰ এইখিনি সিজি গ'ল। মই হেতাৰে ভাঙি ল'লোঁ। এইখিনি কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলোঁ, মোৰ কেমেৰাটো অফ হৈ গ'ল। এতিয়া মই ইয়াত দি গুড় দি দিছোঁ। গুড়খিনি মোৰ অলপ ঢিলা হৈ গৈছে আৰু এইখিনি মই অলপ এতিয়া উতলিবলৈ দিম। মোৰ ইয়াত টকখন হৈছেহি। মধু ফুলেঙৰ যে টকখন আপোনালোকে খোৱা নাই, এবাৰ বনাই খাব, খাবলৈ বহুত টেষ্টি হয়। এতিয়া গৰম দিন আহিছে, এনেকুৱা এখন টক হ'লে ভাতকেইটা খোৱাৰ মজাই বেলেগ হয়। আমি সৰু ডাঙৰ সকলোৱে খাব পাৰোঁ। মধু ফুলেং আমাৰ পেটৰ কাৰণেও ভাল হয়। গতিকে আপোনালোকে যদি খোৱা নাই এবাৰ খাব। এয়া মোৰ টকখিনি হৈ গৈছে। আজি মোৰ টকৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। এতিয়া মই এইখিনি এটা বাটিত কাঢ়ি লওঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু বাটিটো কাঢ়ি লৈছোঁ। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।